মৃত্যুটো মই বিশ্বাস কৰিব পৰা নাই তাইৰ মৃত্যুটো বিধায়কক ধমক দিয়া ড্ৰাগছৰ লগত জড়িত হাল্লো বন্ধুৰ গুৱাহাটী মাছ মজিয়াৰ পৰা আপোনালোকৰ মৰমত দীপক মই আজি অতি দুখেৰে ভিডিঅ'টো আৰম্ভ কৰিছোঁ কিয় বুলি ক'লে আজি ৰাতিপুৱা শুই উঠিয়ে মই এটা বিশেষ খবৰ পালোঁ আপোনাৰ যোনটো আৰক্ষী বিষয়া আমাৰ জোনমণি ৰাভা যে নগাঁৱত কৰ্মৰত সকলোৱে চাগে চিনিয়ে পায় জোনমণি ৰাভা SI গৰাকীজনী যোৱাকালি ৰাতি 1:30মান বাজিত কি হৈছে উজনি অসমলৈ গৈ থকা সময়ত তাৰ গাড়ীটো এক্সিডেণ্ট হৈ নাই তিঠাতে মৃত্যুবৰণ কৰিছে বুলি খবৰ পাই নাই অতি দুখ প্ৰকাশ কৰিছোঁ কিয় বুলি ক'লে তেওঁ এজন নৱপ্ৰজন্মৰ এক সাহসী আৰক্ষী বিষয়া আছিল সকলোৰে বাবে একদম নয়নৰমণি হৈ পৰিছিল আৰু নিজৰ কৰ্ম একেবাৰে বঢ়িয়াকৈ পালন কৰি গৈছিল সেই ধৰণৰ উঠি অহা প্ৰজন্ম যদি পটককৈ যদি এনেকুৱা হয় তেতিয়া মনতে কিবা দুখ লাগে কি ক'ৰবাত নহয় ক'ৰবাত তেখেতে চাগে মোৰ মনত কয় ক'ৰবাত নহয় ক'ৰবাত মানে মৃত্যুটো মই বিশ্বাস কৰিব পৰা নাই তাইৰ মৃত্যুটো কিয় বুলি ক'লে তেওঁ বহুতো বিতৰ্কৰ মাজত সোমাই পৰিছিল কেইদিনমান আগত সকলোৱে চাগে বাতৰি কাগজত সকলোৱে চিনিয়ে পায় বিধায়কক ধমক দিয়া তাৰপিছত কিবা এইটো পইচা চইচা লোৱা তাৰ ওপৰত ফাঁচা এইবিলাক নানা আৰু নগাঁৱত ড্ৰাগছৰ লগত জড়িত হৈ থকাৰ তদন্তৰ লগত জড়িত হৈ থকাৰ বাবে কিছুমান চাগে তাৰ কাৰণে মই বিশ্বাস কৰিব পৰা নাই এই বস্তু সেইবোৰ কথা লৈ মই ক'ৰবাত নহয় ক'ৰবাত তাৰমানে মনৰ ভিতৰত মই বিশ্বাস কৰিব পৰা নাই সেইকাৰণে এই ভিডিঅ'টো বনালোঁ যাতে নহ'বও পাৰে সকলো মনত চাগে বেছিভাগ মানুহৰ মনত চাগে মই যিটো ভাবি আছোঁ তেনেকুৱা হ'ব পাৰে মই বিচাৰোঁ অলপ ভালকৈ তদন্ত হৈ নাই যাতে ৰাইজৰ ওচৰত ভালকৈ প্ৰকাশ কৰে কি হৈছে কি হোৱা নাই গৃহ বিভাগৰ ফালৰ পৰা অলপ ভালকৈ তদন্ত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে যেন আদেশ দিয়ে মই তাকে মোৰ ফালৰ পৰা কৈছোঁ যাতে কিয় বুলি ক'লে নাজানো মোৰ মনে মানিব পৰা নাই যে এক্সিডেণ্টটো মনে মানিব পৰা নাই চাগে কোনো বহুত মানুহে বিশ্বাস কৰিব পৰা নাই মোৰ মনেও বিশ্বাস কৰিব পৰা নাই সেইকাৰণে ময়ো ভাল এটা তদন্ত বিচাৰোঁ হৈ যোৱা ঘটনাটো মই কেনেকৈ নাই কৰিব পাৰিম সেয়েহে অতি দুখেৰে তেখেতে য'তে আছে জোনমণি ৰাভাই য'তে আছে তাতে সুখেৰে থাকক মোৰ এই কামনা আপোনালোকৰ মৰমৰ দীপক অতি দুখেৰে ইয়াৰ পৰা জনাইছোঁ বাই বাই